নমস্কাৰ ৱৰ্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হৈছে সোণাই ৰূপাই অভয়াৰণ্যক কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন এ 1989 চনত, অপশ্যন বি 1998 চনত, অপশ্যন চি 1980 চনত, অপশ্যন ডি 1990 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1998 চনত। নেক্সট কুৱেশ্যন, বৰাইল অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন এ উত্তৰ কাছাৰ জিলাত, অপশ্যন বি নলবাৰী জিলাত, অপশ্যন চি কাছাৰ জিলাত, অপশ্যন ডি শিৱসাগৰ জিলাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কাছাৰ জিলাত। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি নগাঁও, অপশ্যন চি কামৰূপ, অপশ্যন ডি মৰিগাঁও। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শোণিতপুৰত। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ নগাঁও জিলাত, অপশ্যন বি মৰিগাঁও জিলাত, অপশ্যন চি ডিব্ৰুগড় জিলাত, অপশ্যন ডি কাৰ্বি আংলং জিলাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নগাঁও জিলাত। নেক্সট কুৱেশ্যন, আমচাং অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ মৰিগাঁও জিলাত, অপশ্যন বি কামৰূপ জিলাত, অপশ্যন চি দৰং জিলাত, অপশ্যন ডি ওদালগুৰি জিলাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কামৰূপ জিলাত। নেক্সট কুৱেশ্যন, নামবৰ অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ শিৱসাগৰ জিলাত, অপশ্যন বি শোণিতপুৰ জিলাত, অপশ্যন চি গোলাঘাট আৰু কাৰ্বি আংলং জিলাত, অপশ্যন ডি দৰং জিলাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি গোলাঘাট আৰু কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যন, গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ নগাঁও, অপশ্যন বি হাফলং, অপশ্যন চি কাৰ্বি আংলং, অপশ্যন ডি তেজপুৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কাৰ্বি আংলঙত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি? অপশ্যন এ আমচাং অভয়াৰণ্য, অপশ্যন বি পানীদিহিং, অপশ্যন চি দীপৰ বিল, অপশ্যন ডি নামবৰ অভয়াৰণ্য। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দীপৰ বিল। নেক্সট কুৱেশ্যন, বৰনদী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন এ ওদালগুৰি, অপশ্যন বি বাক্সা, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি উত্তৰ কাছাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ওদালগুৰি জিলাত। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে কাকৈজান সংৰক্ষিত বনাঞ্চল কোন জিলাত অৱস্থিত? অপশ্যন এ নলবাৰী, অপশ্যন বি বঙাইগাঁও, অপশ্যন চি ধুবুৰী, অপশ্যন ডি গোৱালপাৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বঙাইগাঁও জিলাত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।